फ्रेंड्स এইটো মানে প্ৰথম ভিডিও হয় আৰু এই ভিডিওটো বনাওতে কিবা ভুল হ'ব পাৰে আপোনালোকে মোক ক্ষমা কৰিব আৰু এই ভিডিওটোত মই আপোনালোকক 8টা ফেক্ট কম তো বলক এতিয়া ভিডিওটো সোনকালে আৰম্ভ কৰো ফেক্ট নম্বৰ 1 फ्रेंड्स আপুনি জানে নে অহা মে মাহৰ 16 তাৰিখত জুপিটাৰ মুন আৰু ভেনাছ লগ লাগি এই তিনিটা গ্ৰহ মিলি এটা ধুনিয়া স্মাইলি বনাব আকাশৰ ওপৰত তো আপোনালোকে এই স্মাইলিটো নিজৰ চকুৰে দেখা পাব একো যন্ত্ৰ নলোৱাকৈ তো স্মাইলিটো চাই লওক এনেকুৱা হ'ব চাওক এনেকুৱা হ'ব আৰু বহু বছৰ আগতে এনেকুৱা সেম হৈছিল তো এইবাৰ চান্স আছে আপোনালোকে চাই লওক আৰু কেতিয়া হয় ঠিক নাই ফেক্ট নম্বৰ 2 ফ্ৰেন্ডছ আপুনি জানে নে আমাৰ এই পৃথিৱীখনত এয়াৰ পলিউশ্যন মানে বায়ু প্ৰদূষণৰ কাৰণে এক বছৰত 70 লাখতকৈও অধিক মানুহৰ মৃত্যু হয় ইমান দুখ লগা কথা এইটো তো আপোনালোকে পলিউশ্যন কমাওক গাড়ী মটৰ কমকৈ চলাওক ফেক্ট নম্বৰ 3 ফ্ৰেন্ডছ আপুনি জানে নে এই পৃথিৱীখনত স্বাধীন দেশৰ সংখ্যা কিমান আপোনাক জানি স্কুলতো কোৱা নাছিল এইটো কথা আপোনাৰ ছাৰ বা মেডামে তো শুনক এতিয়ালৈকে স্বাধীন দেশৰ সংখ্যা হৈছে 192 খন টোটেল ফেক্ট নম্বৰ 4 ফ্ৰেন্ডছ আপুনি জানে নে আমেৰিকাত যিমান জনসংখ্যা আছে তাতকৈ বেছি ফেচবুকত ফেক একাউণ্ট আছে তো আপোনালোকে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাওঁতে অকণমান সাৱধান হ'ব ল'ৰা বুলি ছোৱালীক নিদিব ছোৱালী বুলি ল'ৰাক নিদিব ফেক্ট নম্বৰ 5 ফ্ৰেণ্ডছ আপুনি জানেনে বাই শব্দটোৰ সম্পূৰ্ণ অৰ্থ কি বাই শব্দটোৰ সম্পূৰ্ণ অৰ্থ হ'ল বি উইথ ইউ এভৰি টাইম মানে মই এতিয়া গৈ আছোঁ কিন্তু মই সদায় তোমাৰ লগত থাকিম তো নেক্সট টাইম আপুনি ক'ব বি উইথ ইউ এভৰি টাইম বি উইথ ইউ এভৰি টাইম বাই বাই নক'ব ফেক্ট নম্বৰ 6 আপুনি জানেনে 1981 চনত 1 গিগাবাইট মানে 1 GB ষ্ট'ৰেজৰ খৰচ পৰিছিল মোটামুটি 2 কোটি টকা কিন্তু আজিৰ দিনত আমি 10 টকাকৈ কম পাই আছোঁ কাৰণ সেই সময়ত ডাঙৰ ডাঙৰ মেচিনবোৰত এই মেমৰি ফিট কৰিবলৈ বহুত কঠিন আছিলে আৰু আজি আমাৰ নখৰ জোখৰ নিচিনা সৰু মেমৰি এখনত 256 GB লৈকে ষ্ট'ৰেজ পোৱা যায় সায়েন্সৰ কামালে আপোনালোকে সায়েন্স পঢ়ক ফেক্ট নম্বৰ 7 ফ্ৰেন্ডছ আপুনি জানেনে এখন দেশত কিমানটা ভাষা থাকিব পাৰে বেছিতকৈ বেছি 3টা বা 4টা আপোনালোকে জানেনে আমাৰ ভাৰতত কিমানটা ভাষা আছে তেতিয়ালৈ শুনিলে কোনটো আমাৰ ভাৰতত মুঠ ভাষা হ'ল 9টা তাৰ ভিতৰত চৰকাৰে 22টা ভাষাকে স্বীকৃতি দিছে চৰকাৰে কাম কৰিব ফেক্ট নম্বৰ 8 ফ্ৰেন্ডছ আপুনি জানেনে আজিকালি দিনত USB নহ'লে লেপটপ ডেস্কটপ যিকোনো কম্পিউটাৰ বা মোবাইল যিকোনো ডিভাইচ ইলেক্ট্ৰনিক ডিভাইচ USB অবিহনে কোনো ডাউনলোড আপলোড নহয় তো ইয়াৰ আৱিষ্কাৰক কোন জানেনে আপুনি ইয়াৰ আৱিষ্কাৰক হ'ল অজয় দত্ত আৰু ইয়াৰ লগতে মোৰ ভিডিঅ'টো সামৰণি মাৰোঁ ধন্যবাদ আপোনালোকে মোৰ চেনেলত লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি